হেল্ল' প্ৰিয় বন্ধুসকল, আজি পুনৰ আপোনালোকৰ আগত এটা ব্ৰেডৰ খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ আৰু আশা ৰাখিছোঁ ৰেচিপিটো আপোনাৰ খুবেই ভাল লাগিব। স্নেক্স ৰেচিপি হয়, গধূলিৰ কাৰণে একদম পাৰফেক্ট এটা নাস্তা। তো আহকচোন চাই লওঁ ৰেচিপিটো কেনেকৈ বনাইছোঁ। প্ৰথমে লৈ লৈছোঁ 4 পিচ ব্ৰেড। ব্ৰেড আপুনি নতুন পুৰণা যিকোনো ল'ব পাৰে আৰু ব্ৰেডৰ কিনাৰটো এনেকৈ কাটি ল'ম। এতিয়া কাটি লোৱা কিনাৰকেইটাক পেলাই একেবাৰেই নিদিব, বৰ কামৰ বস্তু হয়। আপুনি মিক্সাৰ জাৰত মাৰি ব্ৰেড ক্ৰাম্পছ বনাই ৰাখি দিব পাৰে, যিকোনো স্নেক্সত বৰ কামত আহে। এয়া চাওক, 4 পিচ ব্ৰেডৰ কিনাৰকেইটা মই কাটি এতিয়া সৰু সৰুকৈ এনেকৈ টুকুৰা কৰি ল'ম। আপুনি ইচ্ছা কৰিলে হাতেৰেও সৰু টুকুৰা কৰি ল'ব পাৰিব। মই ভিডিঅ'ত দেখাবৰ বাবেহে এনেকৈ ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া এই গোটেইখিনি ৰেডি হৈ গ'ল। এইখিনিক মই ঢালি দিম এটা ডাঙৰ বাউলত আৰু ইয়াৰ লগতে দি দিম 1 কাপ চুজি। তো চুজি মই পাতলটো ব্যৱহাৰ কৰিছোঁ, আপুনি মোটা চুজিটো ল'ব পাৰে, কোনো কথা নাই। এতিয়া ইয়াতে ঢালি দিম 1 কাপ পানী। যিমান চুজি লৈছোঁ সিমানে পানী দিছোঁ আৰু পানী মই পিছত ব্যৱহাৰ কৰিম। বৰ্তমান 1 কাপ পানী আৰু সোৱাদ অনুযায়ী নিমখ দি মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। এয়া চাওক, ব্ৰেড আৰু চুজি খুব ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু এতিয়া মই আৰু 1 কাপ পানী ইয়াতে মিলাই দিম। পানী 2 কাপ যদি লগে লগে দি দিয়া যায়, মিক্স কৰিবলৈ অকণমান বেছি টাইম লাগে। গতিকে এনেকৈ কৰি ল'লে সহজেই একদম কম সময়তে মিক্স হৈ যায়। এয়া চাওক, গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু এইখিনি ঢাকি পেলাই ৰাখি দিম 10 মিনিটৰ কাৰণে। 10 মিনিটত আমাৰ চুজিখিনি খুব ধুনীয়াকৈ ফুলি চফ্ট হৈ যাব আৰু তেতিয়ালৈকে আমি বেলেগ কাম কৰি ল'ম। তো ইয়াতে এটা কেঁচা আলু লৈছোঁ, আলুটো চিকনাই ধুই ল'লোঁ আৰু এতিয়া এই সৰু পিহনিখনত মই ভালকৈ পিহি ল'ম। আপুনি ইচ্ছা কৰিলে এইটো মিক্সিত মাৰিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু পিহি ল'লে টেষ্টটো বেছি ভাল আহে। আৰু পানী নিদিয়াৰ বাবে চাওক আলুটোৰ ৰংটো কেনেকুৱা হৈ গৈছে। আপুনি ইচ্ছা কৰিলে পানীৰ ওপৰতে এইটো পিহি ল'ব পাৰে, কিন্তু মই এতিয়া পানী ঢালি ভালকৈ এইখিনি ধুম আৰু ধুলে তাৰ ৰংটো আগৰ আহি যাব। গতিকে খুব ভালকৈ 2-3 বাৰ পানী দি এইখিনি ধুই ল'ব লাগে। এয়া চাওক, মই ভালকৈ ধুই পেলাই এইখিনি টুকিও ল'লোঁ এখন চাকনিত দি ভালকৈ, আৰু একদম পানী নোহোৱাকৈ মই উঠাই লৈছোঁ। এতিয়া নাস্তাটো হেল্ডি বনাবৰ বাবে ইয়াত অলপমান পাচলি মই ব্যৱহাৰ কৰিম। মোৰ ওচৰত যি আছে মই তাকেই দিছোঁ, আপুনি আপোনাৰ পচন্দ মতে ইয়াত পাচলি দিব পাৰে। মই দিছোঁ অলপমান পিঁয়াজ সৰু সৰুকৈ কাটি, অকণমান গাজৰ গ্ৰেট কৰি দিছোঁ আৰু লগতে এটা বিলাহী মই সৰু সৰু টুকুৰা কৰি দি দিছোঁ। ভিতৰৰ গুটি থকা অংশটো নিদিব। আৰু এতিয়া মই দি দিছোঁ সোৱাদ অনুযায়ী নিমখ, লগতে ½ টিস্পুন মই দিছোঁ গোটা জিৰা আৰু ½ টিস্পুন চিলি ফ্লেক্স দিছোঁ। ইয়াত আপুনি নিজৰ মন পচন্দ যিকোনো চব্জি এড কৰিব পাৰিব, যেনেকৈ বন্ধাকবি আছে, চিমলা মিৰ্চ আছে বা মটৰ, ফুলকবি, যিয়ে চব্জি আপোনাৰ ওচৰত আছে আপুনি খুৱাব বিচাৰে সেই সকলোবোৰে সৰুকৈ টুকুৰা কৰি কাটি ইয়াতে দিব পাৰিব। এনেকৈ দিলে কি হয়, ল'ৰা ছোৱালীয়ে নাস্তাটোৰ লগতে পাচলিটোও খাই দিয়ে আৰু সেইটো স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। গতিকে এনেকৈ এবাৰ বনাই চাব। এয়া চাওক, ভালকৈ মিক্স কৰি ল'লোঁ গোটেইখিনি। এতিয়া এইখিনি ছাইডত ৰাখি দিম আৰু এইফালে মই এটা সৰু বাতিত দি দিছোঁ ½ টিস্পুন চিলি ফ্লেক্স আৰু 1 টিস্পুন দিছোঁ মই বগা তিলটো। আপোনাৰ ওচৰত যদি নাই আপুনি স্কিপো কৰিব পাৰে। অকণমান নৰসিংহ পাত মই সৰু সৰুকৈ কাটি দিছোঁ, যিহেতু মোৰ ওচৰত ধনিয়া পাত নাই। আৰু লগতে 2 টেবুলস্পুন মই দি দিছোঁ ময়দা। আপুনি ময়দাৰ জেগাত আটাও দিব পাৰে। এতিয়া পানী অলপ ঢালি ইয়াৰ এটা পাতলা মই বেটাৰ তৈয়াৰ কৰিম। তো কিমান পাতলা কৰিম সেইটো মই আপোনাক এতিয়া দেখাই আছোঁ। এয়া চাওক, এনেকৈ পাতলকৈ ৰাখিম। আপুনি দেখি নিশ্চয় বুজিব পাৰিছে। এতিয়া এইটোকো আমি ছাইডত ৰাখি দিম আৰু এইফালে ব্ৰেড আৰু চুজিটো ৰেডি হৈ গৈছে। এইখিনিও মই দেখাই দিছোঁ, চাওক আগতকৈ কিমান ডাঠ হৈ গৈছে, মানে চুজিখিনি খুব ধুনীয়াকৈ ফুলি গৈছে। আৰু এতিয়া আমি নাস্তাটো ফটাফট বনাই ল'ব পাৰিম। আৰু ইয়াৰ কাৰণে মই এখন কেৰাহী পাতি দিছোঁ গেছত আৰু ইয়াতে দি দিম 1 টেবুল চামুচ ৰিফাইণ্ড অইল। আপুনি ইয়াতে মিঠাতেলো দিব পাৰিব। লগতে ½ টিস্পুন মই দিছোঁ ইয়াতে হালধি পাউডাৰ, আৰু হালধি পাউডাৰখিনি অকণমান সিজিবলৈ দিম যাতে হালধিৰ গোন্ধটো নাহে। আৰু এতিয়া যিখিনি চব্জি ৰাখি দিছিলোঁ গোটেইখিনি মই ইয়াত ঢালি দিম। পানীৰ সৈতে ঢালি দিম, পানীখিনি আঁতৰোৱাৰ দৰকাৰ নাই। আৰু খুব ধুনীয়াকৈ এইখিনি অলপ সময় আমি ভাজি ল'ম। এনেকৈ ভাজি ল'লে চব্জিৰ কেঁচা ভাৱটো নাইকিয়া হ'ব, গতিকে নাস্তাটোও খাবলৈ টেষ্টি লাগিব। এয়া চাওক, অকণমান মই ভাজি ল'লোঁ আৰু এতিয়া অকণমান মছলা দিম। মছলা নিদিলে খাবলৈ মানে অকণমান সোৱাদটো কমি যাব, সেইকাৰণে মছলা দিয়াটো খুবেই প্ৰয়োজন। বেছি মছলা নিদিওঁ। আধা চাহ চামুচ দিছোঁ ধনিয়া পাউডাৰ, আধা চাহ চামুচ দিছোঁ জিৰাৰ গুড়ি।
মাত্ৰ ইমানটোৱে মছলা মই দিছোঁ, ইয়াতকৈ বেছি মছলা দিয়াৰ প্ৰয়োজনো নাই। এইখিনি কম মছলাতে বৰ ধুনীয়াকৈ ৰেডি হৈ যাব। এবাৰ এনেকৈ বনাই নিশ্চয় চাব। আৰু চাওক, আলু দিছিলোঁ আমি, এই আলুখিনি তলত এনেকৈ লাগি গৈছে কেৰাহীত, কিন্তু তাৰ বাবে টেনশ্যন লোৱাৰ কোনো কামেই নাই, কাৰণ আলুখিনি পাছত নিজেই এৰাই যাব। এতিয়া ঢাকি পেলাই 1 মিনিট মই এইখিনি সিজিবলৈ দিলোঁ। এনেকৈ কৰিলে একেবাৰে ধুনীয়াকৈ এইখিনি গলি যাব। এয়া চাওক কি ধুনীয়াকৈ গোটেই চব্জিখিনি গলি গৈছে। আৰু এতিয়া যিটো আমি ব্ৰেডৰ বেটাৰ তৈয়াৰ কৰি ৰাখিছোঁ, সেই গোটেইখিনি মই ইয়াতে ঢালি দিম। ৰেচিপিটো খুবেই সহজ, প্লিজ এবাৰ ঘৰত বনাই নিশ্চয় চাব, আপোনাৰ খুবেই ভাল লাগিব নাস্তাটো। আৰু লগতে নাস্তাটো কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। এতিয়া চাওক, গোটেই বেটাৰখিনি ঢালি দিয়াৰ পিছত মিডিয়াম ফ্লেমত এইখিনি ভালকৈ এনেকৈ লৰাই লৰাই মিক্স কৰি যাম। আৰু এইটো তেতিয়ালৈকে লৰাব লাগিব যেতিয়ালৈকে এই কেৰাহী মানে খুব ধুনীয়াকৈ কেৰাহীৰ পৰা উঠি নাহে। এইটো কৰোঁতে আপোনাৰ 2 মিনিটমান সময় লাগিব, আৰু 2 মিনিটৰ পিছত একদম ৰেডি হৈ যাব। আৰু আলু যে লাগি আছিলে তলত কেৰাহীত, এয়া চাওক কি ধুনীয়াকৈ ওলাই গৈছে, কেৰাহীখন একদম চফা হৈ আছে তলফালে। এতিয়া এনেকৈ মিক্স কৰি কৰি চাওক, এটা খুব ধুনীয়া ডো হৈ গৈছে। আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম, আৰু এইখিনি এটা প্লেটত মই উলিয়াই ল'ম। কিন্তু উলিয়াৰ আগতে প্লেটখনত মই অকণমান তেল লগাই ল'ম, যাতে নাস্তাটো তলত লাগি নধৰে, সহজে উঠি যায়, তাৰ বাবে অকণমান তেল এনেকৈ ব্ৰাছ কৰি ল'ম। আৰু এতিয়া ডোটো মই ইয়াতে ৰাখি দিম। গৰমে গৰমেই মই ৰাখিছোঁ, ঠাণ্ডা হ'বলৈ দিয়া নাই। আৰু এতিয়া নাস্তাৰ শ্বেপটো দিবৰ বাবে মই এনেকৈ হেঁচি হেঁচি ইয়াক ধুনীয়া এটা শ্বেপত আনি ল'ম। আপুনি হাতত অকণমান তেল বা পানী লগাইও এইটো কাম কৰিব পাৰে, কিন্তু গৰম যিহেতু আছে এইখিনি, গতিকে মই এনেকৈয়ে কৰি লৈছোঁ। এয়া চাওক, এটা স্কোৱাৰ শ্বেপত মই এইখিনি আনি লৈছোঁ। এনেকৈ কৰি ল'লে নাস্তাৰ পিচবিলাক উলিয়াবলৈ সহজ হয়। আপুনি ইচ্ছা কৰিলে এনেকৈ ছাইডকেইটা কাটি লৈও নাস্তাৰ পিচবিলাক উলিয়াব পাৰে। মই আপোনাক এটা ছাইড কাটি দেখাই দিছোঁ, এয়া চাওক, এনেকৈ কাটি দিলে একদম সমান হৈ যায়। এনেকৈ কৰিও আপুনি পিচকেইটা উলিয়াই ল'ব পাৰে, ধুনীয়া হ'ব দেখিবলৈ। কিন্তু মই এনেকৈ কৰি লৈছোঁ। আৰু ইয়াত আপুনি পিচবিলাক সৰু ডাঙৰ নিজৰ পচন্দ মতে কৰিব পাৰে। মই মিডিয়াম চাইজতে ৰাখিছোঁ। এয়া চাওক, এনেকৈ পটাপট মই কৰি ৰেডি কৰি ল'ম। আৰু এইখিনিক অকণমান ঠাণ্ডা হ'বলৈ দিম। যেতিয়া ঠাণ্ডা হ'ব, একদম খুব ধুনীয়া টাইট হৈ যাব আৰু উলিয়াবলৈ সহজ হ'ব। গৰমে গৰমে কেতিয়াবা ভাঙি যোৱাৰ ভয় থাকে। এয়া চাওক, 5 মিনিটতে ঠাণ্ডা হৈ গ'ল। ওপৰত যদি আপুনি ফেনখন চলাই দিয়ে, তেতিয়াহ'লে আৰু কম সময়তে এইখিনি ঠাণ্ডা হৈ যাব। আৰু এতিয়া খুব সহজে আপুনি পিচবিলাক উলিয়াই ল'ব পাৰিব। দেখিছেনে কিমান সহজ এইটো বনোৱা, আৰু খাবলৈ ইমান বেছি টেষ্টি হয়। আপুনি কম মেহনতত বহুত বেছি নাস্তা বনাই ৰেডি কৰিব পাৰে। পিচবিলাক চাওক, মই কেনেকৈ হাতেৰে অকণমান ঠিক কৰি দিছোঁ। এনেকৈ কৰিলে দেখিবলৈ ভাল লাগে। আপুনি নকৰাকৈও ৰাখি দিব পাৰে, কোনো অসুবিধা নাই। এনেকৈও আপুনি ফ্ৰাই কৰিব পাৰে। এতিয়া পিচখিনি ৰেডি হৈ গৈছে, ব'লক এইখিনি ফ্ৰাই কৰোঁ। তো ফ্ৰাই কৰাৰ আগতে আমি যিটো ময়দাৰ স্লেৰি বনাই ৰাখিছিলোঁ, তাত প্ৰথমে আমি এইটো ডিপ কৰিম আৰু তাৰপিছত ফ্ৰাই কৰিম। এনেকৈ কৰিলে একদম অইলি নহয়, কম তেলত ৰেডি হৈ যাব। খাই আপুনি বহুতেই ভাল পাব, মুখত একেবাৰে তেল তেল ভাৱ আপোনাৰ নালাগে। এতিয়া গৰম তেলত এটা এটাকৈ মই পিচবিলাক দি দিম। এবাৰত যিমান পিচ আহে সিমানেই দিব, বহুত বেছি নিদিব, নহ'লে উল্টাবলৈ অসুবিধা হয়। তো ইয়াতে মই মিডিয়াম হাই ফ্লেমত এইখিনি ফ্ৰাই কৰিম। আৰু এইখিনি ফ্ৰাই হ'বলৈ মাত্ৰ 2 মিনিট সময় লাগিব। 2 মিনিটত আপোনাৰ নাস্তা একদম ৰেডি হৈ যাব। আৰু এইখিনিক আপুনি বাৰে বাৰে উল্টাই থকাৰো দৰকাৰ নাই, এবাৰ দুবাৰ উল্টালেই এইখিনি ৰেডি হৈ যাব। মই ওপৰে ওপৰে অকণমান তেল দি দিছোঁ, যাতে ওপৰৰ ফালৰ পৰাও এইখিনি সিজি থাকে। গতিকে এনেকৈ আমি এইখিনি ফ্ৰাই কৰি ৰেডি কৰিম। নাস্তাটো খুবেই সহজ, আৰু ঘৰত থকা বস্তুৰে আপুনি বনাই ল'ব পাৰিব। ইয়াৰ কাৰণে আগতীয়াকৈ কোনো প্ৰিপাৰেশ্যন কৰাৰ দৰকাৰ নাই। আলু বইল কৰিবও নালাগে বা মিক্সিত মৰাৰো প্ৰয়োজন নাই। আপুনি হাতত থকা বস্তুৰে তৎক্ষণাতে নাস্তাটো বনাই ৰেডি কৰিব পাৰিব। ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে, খুবেই ভাল পাব খাই। আৰু যিকোনো সময়তে আপুনি এই নাস্তাবিধ এনজয় কৰিব পাৰে। গধূলি চাহৰ লগত খুবেই ভাল লাগে। কেতিয়াবা প্লিজ বনাই চাব, আৰু কেনেকুৱা লাগিল জনাব। ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে, তেন্তে আপোনালৈ ৰিকুৱেষ্ট থাকিল, প্লিজ এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে মোক বহুত ছাপোৰ্ট দিয়ে। লগতে চেনেলটো একদম নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপুনি ইতিমধ্যে ছাবস্ক্ৰাইব কৰি লৈছে, তেন্তে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এইফালে চাওক, নাস্তা খুব ধুনীয়া ৰং উঠি গ'ল, আৰু এতিয়া মই এইখিনি উলিয়াই লৈছোঁ। খাবলৈ খুবেই বঢ়িয়া হৈছে, একদম বাহিৰৰ পৰা ক্ৰিস্পি হৈছে, ভিতৰটো একদম ছফ্ট। আপোনাক মই এটা ভাঙি দেখাই দিছোঁ, কেনেকুৱা লাগিল জনাব। তেন্তে আজিলৈ আহিছোঁ।
ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ।